হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকে মোৰ এই ভিডিঅ'টোত কেনেকৈ কোৱিন ভেকচিন ৰেজিষ্টাৰ কৰিব পাৰি বা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি সেই বিষয়ে ইয়াতে জানিব পাৰিব। তো আহক ভিডিঅ'টো চাওক। প্ৰথমতে গুগলত যাব লাগিব। গুগলত গৈ পেলাই আপোনালোকে মোবাইলটো কৰিব পাৰিব। প্ৰথমতে গুগলত গৈ আপোনালোকে কোৱিন WIN কোৱিন বুলি মৰাৰ লগে লগে যেতিয়া টাইপ কৰাৰ লগে লগে এণ্টাৰ কৰি দিলে হ'ব। এণ্টাৰ কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন ওলাব। প্ৰথম যিটো কোৱিন বুলি দেখা হৈছে, দেখা পাইছে আপোনালোকে নিশ্চয়, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এখন দেখিবলৈ পাব, য'ত ভেকচিন লেখা হৈ আছে। তাৰপিছতে প্ৰথম ওপৰত দেখিবলৈ পাব ৰেজিষ্টাৰ চাইন ইন ইয়'ৰ চেল্ফ, মানে নিজাববীয়াকৈ আপোনালোকে এইটো চাইন ইন কৰিব পাৰিব। আৰু ইয়াৰ তলতে আপোনালোকে চাব পাৰে যে ভেকচিন আপোনালোকৰ জিলাখনত মানে এভেইলেবল আছে নাই। প্ৰথমতে পিনক'ডটো মাৰি চাওঁ। ময়ো প্ৰথমতে এণ্ট্ৰি কৰি চাওঁ 787001 আমাৰ পিন নম্বৰটো লখিমপুৰৰ। তাৰপিছতে এণ্ট্ৰি চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰি দিয়াৰ লগে লগে দেখিছে আপোনালোকে এইকেইটা বুক শ্লটটো ফুল হৈ গ'ল। এইটো ক'ত আছিলে, এইটো বাধাকৰাত আছে, দেখা পাইছে আপোনালোকে। এইটো আছে লখিমপুৰ মেডিকেল কলেজত। এইখিনি বুকখিনি শ্লট হৈ গ'ল। আমি 18+ কৰিবলৈ হ'লে ইয়াতে এজটো চাই ল'ব লাগিব। এজ 18+ দুখনত দিয়া হৈ আছে। খেলমাটি দিয়া হৈ আছে, খেলমাটি নৰ্থ লখিমপুৰ টাউন হাইস্কুলত দিয়া হৈছে আৰু মডেলত দিয়া হৈছে, আৰু কেইবাখনো দিয়া হৈছে, আপোনালোকে চাব পাৰিব। এনেকৈ আপোনালোকে চাব পাৰিব। যদি এইটো ৰেড নেদেখায়, গ্ৰীণ দেখায়, তেতিয়াহ'লে আপোনালোকে শ্লটটো এইটো বুক কৰিব পাৰিব আপোনালোকৰ বাবে। আৰু আপোনালোকে প্ৰথমতে তাৰ কাৰণে বুক কৰিবলৈ হ'লে প্ৰথমতে যাব লাগিব ৰেজিষ্টাৰলৈ যোৱাৰ পিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ ওলাব, যিখনত লেখা থাকিব ৰেজিষ্টাৰ চাইন ইন ফৰ ভেকচিনেশ্যন। ইয়াতে আপোনালোকে মোবাইল নম্বৰটো টাইপ কৰিব। মোবাইল নামটো টাইপ কৰাৰ পিছত গেট OTP দিব। গেট OTP দিয়াৰ পিছত OTP এটা আহিব, আৰু OTPটো দিয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব OTPটো যেতিয়া এণ্ট্ৰি কৰিব। OTPটো চাই লওক, এক ছেকেণ্ড। OTPটো দিয়াৰ পিছত আপোনালোকে প্ৰথমতে ইয়াতে এণ্ট্ৰি কৰিব লাগিব। মই OTP দিয়া হৈ আছে। OTP এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। কেনেকৈ ৰেজিষ্টাৰ কৰে সেইটো চাই লওক। OTP দিয়াৰ পিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব, য'ত ফটো ID প্ৰুফ থাকিব, ফটো ID নাম্বাৰ থাকিব। ফটো ID প্ৰুফত আপোনালোকে যিকোনো এটা ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, পাছপৰ্ট, এইখিনিৰ ভিতৰত যিকোনো এটা, আধাৰ কাৰ্ড, এইখিনিৰ ভিতৰত যিকোনো এটা লৈ ল'ব। আধাৰ কাৰ্ডটো ধৰি লওক মোৰ আধাৰ কাৰ্ডটো আছে। মই আধাৰ কাৰ্ডটোৰ নম্বৰবিলাক টাইপ কৰিব। নামটো আধাৰ কাৰ্ডত যি আছে টাইপ কৰিব, আৰু জেণ্ডাৰ চিলেক্ট কৰি ল'ব। তাৰপিছতে আধাৰ কাৰ্ডত যিটো ইয়েৰ আছে, ইয়েৰটো ধৰি লওক মোৰ আছিলে 1990, ধৰি লওক 1990 কৰিলে এড কৰি দিব। এড কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাব। এনেকুৱা যিটো মই প্ৰকাশ কৰোঁ দেখাই পাইছোঁ, এনেকুৱা ধৰণৰ এটা দেখিবলৈ পাব। আৰু মই কেইবাটাও এড মেম্বাৰ, আপোনালোকৰ ফেমিলি এটা ফোন নম্বৰতে কৰিব পাৰিব। এড মেম্বাৰ দিলেই হৈ যাব। ইয়াৰ পিছতে আপোনালোকে চিডুল নাও, যেতিয়া এইটো আপোনালোকৰ জাষ্ট ৰেজিষ্টাৰ হ'ল, মোবাইল নম্বৰলৈ এটা ৰেজিষ্টাৰ ৰেফাৰেঞ্চ ID যাব আপোনালোকলৈ। ইয়াৰ পিছতে আপোনালোকে চিডুল নাও কৰিব পাৰে, মানে কোনটো ডেটত আপোনালোকে ভেকচিনেশ্যন দিব তাৰ বাবে আপোনালোকে চিডুল কৰিব পাৰে। যিহেতু আমাৰ লখিমপুৰ জিলাত ইমানকৈ মানে হোৱা নাই, চিডুল হোৱা নাই ইমান, মানে বেছি জেগাত বহুত কম সময়ৰ কাৰণে বুকটো খালী থাকে। তাৰপিছতে মানে হৈ যায়, চিডুলটো ফুল হৈ যায়, বুক ফুল হৈ যায়। গতিকে এতিয়াও আমি ল'বই পৰা নাই। ইয়াৰ পিছতে চিডুল নাও কৰিব লাগিব। চিডুল নাও কৰাৰ পিছত চাব দেই, এইটো চিডুল নাও কৰি দিয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টত চাৰ্চ কৰিব। ডিষ্ট্ৰিক্ট হৈছে আমাৰ আছাম, তাৰপিছতে লখিমপুৰ জিলা, তাৰপিছতে চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব অল এজ থাকিলে এইখিনি ক'ত দিয়া আছে চাব পাৰিব। তাৰপিছত মইতো অল এজ নাচাওঁ, মই 18+ চাম, 18 to 44। তেতিয়া আপোনালোকে চাব পাৰিব। ইয়াতে দেখিছোঁ চববিলাক ৰেড কালাৰ হৈ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। ক'ত দিয়া আছে চাই লওক। নৰ্থ লখিমপুৰ টাউন হাইস্কুলত দিয়া আছে, লালুক LP স্কুলত দিয়া আছে, কাকৈ হাই ছেকেণ্ডেৰীত দিয়া আছে, মাধৱদেৱ ইউনিভাৰ্চিটিত দিয়া আছে, ঢকুৱাখানা হাইস্কুলত দিয়া আছে, তাৰপিছত ৰামপুৰ হাইস্কুলত দিয়া আছে, আৰু কেইবাখন আৰু আছে, টাউন মডেলত দিয়া আছে, ঠিক আছে, আৰু ঘিলামৰাত দিয়া আছে। এইখিনি দি আছে ভেকচিন, আৰু 8 তাৰিখলৈকে বুকটো শ্লট হৈ আছে। আৰু বেছিকৈ আপোনালোকে এইখিনি খুব চাই থাকিব লাগিব। যেতিয়া গ্ৰীণ কালাৰ হৈ যায়, বুকটো শ্লটটো এমটি হৈ থাকে, মানে খালী হৈ থাকে, তেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি পেলানি যিটো আপোনালোকে ভেকচিন ল'বৰ বাবে বুক কৰিছে, বুকটো আপোনালোকে চিডুল কৰিব পাৰিব, ঠিক আছে। এনেকৈ আপোনালোকে ক'ভিডৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক, আৰু সকলোৱে ক'ভিডৰ পৰা বাচি থাকক। ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে ভেকচিনটো লৈ লওক সোনকালে যিমান পাৰে।
আৰু তাৰ 28 দিনৰ পিছতে নেক্সট ছেকেণ্ডটো ড'জ ল'ব লাগিব। তাৰ বাবে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিব নালাগে, আকৌ চিডিউল কৰিব লাগিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে এইটো যে চিডিউলখন বনায় 8টাৰ পৰা 9টাৰ ভিতৰতে খুব বেছিকৈ বনায় সিহঁতে। গতিকে সিমানটো টাইমত আপোনালোকে চাই থাকিব, নহ'লে বুকটো বুক হৈ যাব আৰু কেতিয়াও আপোনালোকে নাপাবই। যেনে এতিয়া মই ইমান দিন চায়ো পোৱা নাই, বুক হৈ গৈ আছে, বুকটো শ্লটটো খালী পোৱাই নাই। খালী হ'বলৈ হ'লে কেনেকৈ চাই লওক আপোনালোকে কেনেকুৱা দেখাব। ধৰি লওক মই আছামতে দেখাইছোঁ, অ'কে দিল্লীত দেখাইছোঁ। দিল্লীত হ'লে কেনেকুৱা হ'ব চাই লওক। খালী হ'বলৈ হ'লে আৰু বুকটো ময়ো তাতো শ্লট বুক কৰিব পাৰোঁ। অ'কে 18+ সিহঁতৰো বুক হৈ আছে চববিলাক, দেখা পাইছে আপোনালোকে। এনেকৈ আপোনালোকে বুক কৰিব পাৰিব। ঠিক আছে, এতিয়া বুক শ্লট একদম খালী নাই। আপোনালোকে সকলোৱে ক'ভিড ভেকচিনটো যি ভয়াৱহ, ক'ভিডৰ বাবে ভয়াৱহ কাৰণে ক'ভিড ভেকচিনটো সকলোৱে লৈ লৈছে। সেইটো কাৰণে একদম আপোনালোকে চাই থাকিব লাগিব, কিন্তু আপোনালোকৰ বাবে সেইটো এটা এডভাইচ। থেংক ইউ।